নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো প্ৰথমতে দীপাৱলীৰ বহুত শুভেচ্ছা জনাইছো আজি মই আপোনালোকক বনাই দেখাবলৈ লৈছো পানীত কেনেদৰে চাকি জ্বলাব পাৰি পানীত জানো বাৰু চাকি জ্বলাব পাৰি কিন্তু আজি মই আপোনালোকক দেখাবলৈ লৈছো পানীত কেনেদৰে চাকি জ্বলায় আহকচোন মোৰ লগে লগে আপোনালোকেও ভিডিঅ'টো চাই যাওক এয়া মই প্ৰথমতে ডিসপোজেল গ্লাছ লৈছো এতিয়া তাত মই পানী ভৰাই দিম গুটেই কেটাত পানী ভৰাই লোৱাৰ পাছত এটা এটা কৈ ৰং মিলাই যাম এয়া মোৰ ওচৰত এয়া ফেব্ৰিক কালাৰ আছে আপোনালোকৰ ওচৰত যি কালাৰ থাকে তাকে ব্যৱহাৰ কৰিব পাৰে মোৰ ওচৰত এই কেটা আছে মই তাকে ব্যৱহাৰ কৰিছো এয়া এটা ৰঙা হৈ গল এটো সেউজীয়াটো দিম ভালদৰে মিহলাই লব পানীত এয়া এটা মোৰ অৰেঞ্জ কালাৰ এটো হৈছে ৰাণী কালাৰ এবাৰ হাতে দিয়ে মিলাই দিলো ব্ৰাছডাল বাই বাই ধুই থাকিব লাগে কাৰণে এয়া মোৰ কালাৰ মিহলাই হৈ গল আৰু এটা কালাৰ থাকি গল মিলাবলৈ হোৱাইট কালাৰটো এয়া মিলাই ললো এতিয়া লাগিব এইখন কন্টেনাৰ খাফৰ হয় প্লাষ্টিকৰ সৰু সৰুকৈ টুকুৰা টুকুৰিকৈ কাটি লৈছো আপোনালোকে যিকোনো শেপত কাটি ল'ব পাৰে তাতে এনেদৰে খলিতাখিনি ভৰাই ল'ব মাজেদি ফুটা এটা কৰি আৰু লগতে এনেদৰে মিঠাতেল অলপমান দি দিব অতি কম খৰচতে এয়া চাকি জ্বলাব পাৰিব আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে দেখিছেনে বাৰু ইমান মৰম লগা এয়া মই এটা এটা কৈ খলিতাখিনি দি গৈ আছো অলপমান খলিতাখিনি তেল লগাই ল'ব লাগিব আমি যেনেকৈ চাকি জ্বলালে খলিতাডাল অলপমান তেলত ডুবাই লওঁ তেনেদৰে তেল অলপ লগাই লৈছো এয়া মই অকমান ধুনীয়া লাগিব কাৰণে ফুল কেইপামান চিঙি ওপৰত দি দিছো এয়া চাকি কেইগছ জ্বলাই দিছো দেখিছেনে কিমান ধুনীয়া লাগিছে অতি কম সময়তে আৰু কম খৰচতে আপোনালোকে এইবাৰ দীপাৱলী উদযাপন কৰক এনেদৰে পানীত চাকি জ্বলাই মই লাইট কেটা অফ কৰি দিলো এয়া ইমান ধুনীয়া লাগিছে কালাৰ কেটা বেলেগ বেলেগ হৈ আহিছে ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকেও এনেদৰে কৰিব বুলি আশা ৰাখিলো শেষত চেনেলটি সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো ধন্যবাদ